এই বহাগত আমাৰ বৰলা মেধি বিয়া হ'ব নাই বহাগত বৰলা বিয়া এই নাটকখনত অভিনয় কৰিছে ৰাজসী হৰদাস কুব্ৰৰ পৰা চন্দন আৰু সুলেখা তালুকদাৰ দেৱকী আৰু অনামিকা শৰ্মা মনোজ শৰ্মা প্ৰান্তিক আৰু অঞ্জিতা শৰ্মা গল্প আৰু নিৰ্দেশক সঞ্জয় শৰ্মা ঘৰৰ গৃহস্থ ঘৰতে আছে না ক'ৰবাত ঘুমাই আছে কিবা জমে দিবা আহিছে নেকি সময় নাই কিয়নো আহিলি তই নেকি ভাল কথা অলপ নামত সোমাই আহকচোন আপোনালোকে মিলি মিলিকে সোমাই আহক হৈছে আমাৰ বৰৰ তাতে গদাধৰ শৰ্মা এই বৰৰ বইনা সোণেশ্বৰী দেৱী আৰু আমাৰ ভক্তপদ্য টাইটলটো শুনিছো কিন্তু নামটো শুনা নাছিলো আৰু এখান হৈছে আমাৰ কইনাৰ তাতে পদুম আৰু পদুমৰ শ্ৰীমতী পদুমী পদুমী যাই চিয়তিয়া লৈ আহে আমাৰ চিয়াৰ কি আকৌ চিয়াৰ নলবাৰী ভাষা চিয়াৰ বুলি হৈছে বহা চকী ইছৰাম ইমান ধূলি মোৰ গাটো কিবা খুজুৱতি উঠি গৈছেগে কি বেছ আপোনাৰ হাকিম নালাগে দেই ধূলিৰ কথাহে কৈছো আপোনালোকৰ আহিব বোলে কিমান দেৰি হৈছে নাই বেছি দেৰি হোৱা নাই একদম ভালকৈ আহি গৈছে আপোনালোকৰ আহিবতে ৰাস্তাটো ঘৰটো বেছি পাইছে নাই একো দিগদাৰ হোৱা নাই আমাৰ এই নগেনগড়ত আছে নহয় নগেনগড়ৰ পৰা হাততৰ পৰা আজিকালি জিঅ' ফোন ফ্ৰীকে লৈ আহিছে একেবাৰে জিঅ' ফোন আজিকালিতো খোজৰ না মোবাইল চবৰে হাতে হাতে জিঅ' ফোন একদম আপোনালোকৰ ঘৰৰ ওচৰলৈকে লৈ আহিছে খুব ভাল পিছে আপোনালোকৰ অৰিজিনেল ঘৰটো ক'ত যোৰহাটৰ যে ডেৰগাঁওখন আছে যে তাৰ আগতে কেঁকৰা বৰুৱা গাঁওখনৰ পৰাই আহিছে কালি ৰাতিতে চুপা ধৰি আহিলো ইমান নাইট চুপা ঠেকেচনি খালো গুৱাহাটীতে আমাৰ আকৌ মাহী ঘৰ আছে মাহী ঘৰতে ফ্ৰেছ হৈ গলো আৰু চুপা নাচনা তহঁতি চুপা হৈছে নাই চুপা ৰাতি চলে যে দীঘা কেন্দ্ৰ এটা কথা কওঁ লম্বি কাপোৰ এই যোৰহাটৰ মানুহবিলাক মুখত অলপো নুচুতে নিতিয়া পিছে আপোনালোকৰ মাইয়াৰ ঘৰ গুৱাহাটীত ক'তনো মাজতে মাত নিদিছোন যা কোনোবা আহিছে দেচোন চাহ লৈ যাম ওপৰ দলংখন আছে যে গুৱাহাটীত তাৰ দাঁতিয়েদি এটা ৰাস্তা যায় তাৰে তাকে পোনে পোনে গৈ থাকিলে আৰু এটা ৰাস্তা যায় তাতে এখন ডাঙৰ দোকান আছে
বাইদেউ চব ইমান দীঘলকে কয় ন ইমান দীঘলকে কয় বুজিবলৈ দিগদাৰ এই যে পান্তালুন নে পেন্টালুন নামৰ যে দোকান এখন যে আছে এই তাৰ পিছফালে পেণ্টালুন তাতে নকয়তো ইমান দীঘলকে ক'ব লাগে নে আমি কিয় চিনি নাপাম আমাৰতো ৰমেনৰ চানাটো তাতে কাপোৰৰ দোকানী কি আপোনালোকৰ কোনোবাই চানা দোকান দিয়ে সাগা বুঝে নাই ওটা নলবরিয়া রাখা সাগা মানে হইছে আপাসলি মানে রবিনর পুটাকে তাতে আজি মানে এই নলবরিয়ার গুরুবিয়া ভাষা অনুবাদ কৰি মোৰ মানে আজ্ঞা লাগবো কমিশন দিব কিন্তু দে আচ্ছা এতিয়া আপোনাৰ কথা ক'ব পাৰি নে বাৰু পাৰি ইয়াৰ কথা পিছে ইয়াৰ কথাটো আগবঢ়াৰ আগে আপোনালোকে কি ক'ব কথা বাৰ্তা পাতক আপোনালোকে মই চাইছো বাৰু মামা নেকি কি খবৰ হে পাৰ্টি লৈছো তোৰ কাৰণে এটা পাৰ্টি পাইছো ৰ পিছত কৈ আছো আচ্ছা মামা এখেত হৈছে আমাৰ কইনা মানে একমাত্ৰ মামা কমল মামা বিয়া হোৱা নাই আপোনালোকৰ যদি ছোৱালী কোনোবা আছে ক'ব বিচাৰি আছো হয় 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 কালি আহিছো ইমান দেৰি লাগিলে নহয় লাহে 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 ইমান যে গুৱাহাটীখনত ভিৰ ভাৰ গোটেই গাড়ী মটৰে ভৰ্তি মানে আচল কথাটোনো কি কওঁ আৰু আপোনালোকক এতিয়া গুৱাহাটীখনক বুজিছে ৰাজধানীটো পাতিয়ে ভুল কাম কৰিছে একদম সঁচা কথা কৈছে এই ৰাজধানীখন মানে পাৰাচৰ ফালে হ'ব লাগিছিলে আৰু যোৰহাটৰ ফালে যোৰহাটত কালচাৰেল ৰাজধানীটো ৰাজধানী কেন লাগে ধৰা নাই সোধা পোছা কৰাই নাই এতিয়ালৈকে অসমৰ কাজিৰঙা আৰু কাজিৰঙাটো আপাৰ আছামত আৰু অসমৰ জাতীয় গড় পায় কাজিৰঙা একদম ঠিক কথা কৈছে বনো জাগা লাহে লাহে সেইকাৰণে অসমখনো যি কথা কৈছে আপুনি আৰু ক'ব লাগিব নেকি এই মামা মুখ্যমন্ত্ৰীৰ পৰা হয় মুখ্যমন্ত্ৰী বেছি কৰি আপাৰ আছামৰ পৰা হয় আৰু সেইকাৰণে অসমৰ মানুহৰ ভাৱধাৰাও আপাৰ নিচিনা হৈছে মামা এই ৰবচিন ৰবি কি তই এইগিলা ওপৰ আসাম লোৱাৰ আসাম কৰিছা আমাৰ অসম দেখা নাই বুজছা না এই আপোনালোকে বিয়া কথা পাতক কি ওপৰ আসাম লোৱাৰ আসাম কথা কৰি বুজছে হয় দেই বিয়াৰ কথা গম পাওকচোন সুন্দৰীখন মিলা মই কুস্তি আছে ৰ'ব মই কুস্তিখন চাই আছো পঢ়ি পাইছো পিছে কুস্তি চাব ৰ'ব বাহিৰতে মস্ত ধুমা বাছখন কোনে লৈ আহিছিল কিয় লৈ আহিছে আপোনালোকে বাছখন মানে আমাৰ তোমাৰ বাছখন আমাৰ এই আপুনি অলপ দূৰলৈ গ'লে ৰাস্তা ঘাট চিনি দিনলৈ বাছখনকে লৈ যাওঁ আৰু আচল কথাটো একেবাৰে মই কৈ দিওঁ আৰু এইখন হ'ল আচলতে আমাৰ বৰযাত্ৰী বাছ দৰাটো এইখন বাছতে আহিব ছোৱালী চাবলৈ অকলেতো নাযায় দৰাটো সেইকাৰণে গলিটোত বাছখন সোমাই নে নোসোমাই চাই লওঁ যদি যাৰ ঘৰত ছোৱালীৰ ঘৰত বাছখন সোমাই সেই ঘৰত বৰযাত্ৰীও যাব আৰু পিছে গাড়ীখন একদম ফিফিকে আহি সোমাইছে আৰু এবাৰ কথা ক'ব গৈছো ভাইটি পিছে আপোনালোকে এই ধুমা বাছখনে লৈ আহিছিল পিছে তোৰ তিৰি চলি বুলি একো নাই তিৰি একে তিৰি তিৰি কৈ থাকে কিয় তিৰি কি তিৰি তিৰি বুলি নকবি আপনি বুলি কব পৰিবাৰ বুলি ভাবিছে নেকি ইয়াৰ আচলতে তিৰি হোৱা নাই এতিয়াও আৰু ময়ো জীৱনৰ নগৰী বিচাৰিহে আছো তিৰি চলি নাই ভাল কথা তিৰি চলি থাকলেইতো কয়া মানে তিৰি চলি নাথাকা মানুহৰ ঘৰত কমিশন কিলা আছে পিছে তোমাৰনো কি আপত্তিটো আছে আমাৰ একো চিন্তা নাই আমাৰ কিবা আপত্তি আছে কৰলা তাতে আমাৰ কি আছে পিছে কণী আৰু হেৰি
মিলিছেনে? মিলছে ৰবা মিলছে মই তাকে চাইছো মিলছে নগেন ঘটক থকা নাইকে আপোনালোকৰ বিয়া হ'ব এই প্ৰেমধৰৰো বিয়া হ'ব আপোনালোকৰো বিয়া হ'ব একো চিন্তা নাই এই পদুম আৰু পদুমিৰ জোৰাটো কোনে বান্ধিছে নগেন ঘটকে বান্ধিছে এই দেখিছো দিয়া কি জোৰা বান্ধিছা কি বিয়া দিলা আমাৰ জোৰাটো নলবাৰীৰ 1 নম্বৰ জোৰা একদম পাভ জোৰা বুজিছানে আজি ইমান পাপজোৰা কথা পাতিব আহিছে না মোৰ বিয়া আগবঢ়াব আহিছে মই কথা পতাই নাইছো আমাৰ কুস্তিকেইখন মিলি গৈছে দেই মই তাকে চাইছো বৰণ আৰু কইনা কুস্তি একদম মিলি গৈছে আপুনি কেৱল ডালিমি কলা বাহিৰত আহিব ৰ'ব কুস্তি মিলিছে খুব ভাল কথা ছোৱালীও চাম কিন্তু আমি ডাঙৰৰ কথা কেইটামান পাতি লওঁ তাতে হয়নে কি কয় বাৰু পিছে আপোনালোকৰ মাটি বাৰী কিমান আছে মাটি বাৰী কিয় লাগে ন আমাৰ যি মস্ত চোতাল আছে 200 প্ৰজাতিৰ আমি ৰবি ভাত খাব পাৰোঁ পদুমি মাজত দেখি আমি ইমান ডাঙৰ ডাঙৰ কথাবিলাক কম আমাৰ মানে 20 বিঘা মানে খেতিৰ মাটি আছে আৰু 80 মন মান ধানে পাওঁ তাৰপিছত বাৰী তামোল নাৰিকল গছ গছনি ভৰি আছে কি নাই আমাৰ আমি পিছে নন ভেজিটেৰিয়ান কিমান হাঁহ কুকুৰা আছে নে বাৰু দাদা তুমি বিয়াৰ কথা হাঁহ কুকুৰা পাছত ৰাখিবই হাঁহ কুকুৰা ছাগল মুৰ্গী চব আছে গৰু ছাগল চব চাকৰি আছে চাই ভালে কৈছ দা চাহ পানী ভালে কৈছ তোমাৰ গন্ধ শুকাই গৈছিল একদম মামাক কৈ দিলে লৈ আহিব পাৰিছে এই পিছে আপোনালোকৰ যে মিঠাই বাক্সা এটা আনিছিল ভাইটি ৰ সৰুটো উলিয়াই দে কি জানে ছোৱালীজনী কেনেকুৱা হয় ডাঙৰটো ৰাখি কৰি দে এই লক্ষ্যতে ঘৰত বনোৱা পিঠা কেইটামান ৰস কৰা কেইটামান আছে লস্কৰা কি কৈছিলে মই অলপ চেনি কম খাওঁ তথাপিও দিব পাৰে চাওঁ ঐ নগেন চাহে খাবি দে অলপমান আকৌ তাৰ বহাবি তুমি বাহিৰত আহিব কবা পদুমি এই ডালিমি ক'ত চাই আহে আজি আলহী আহিছে ঘৰত মাতি দে না সোনকালে এই ডালিমি কবা বেছি তেল মাৰি পেলাই বলা নাহে মোক কৈ যায় নেকি কিনো কয় হয় বহুত দেৰি হৈছে দেই ছোৱালী যদি নাই আমাক ফটো এখনকে দিব নেকি চাবলৈ বাৰু এই মই ডালিমিৰ ফটো নাম বেচা কৰি দিওঁচোন ঠিকে কৈছে মই লগত চাবি কৰি দিওঁ এই আৰু মোৰ ভণ্টিৰ ফটো তাৰমানে আপুনি কি ৰেপিড ফায়াৰ ৰাউণ্ড আৰম্ভ কৰিব নেকি চাকৰি আমি চাকৰি নকৰোঁ লোককহে চাকৰি দিওঁ কি তাৰমানে 1 নম্বৰ বেটা দেখো ধৰা উঠাই দিয়ে মোক বেকাৰ লাগিছে আমাৰ ব্যৱসায় NRC থকা ব্যৱসায় বিজনেছমেন গাড়ী ঘোঁৰা সম্পত্তি অনেক আমি সকলো মিলা প্ৰীতিৰে সম্পত্তি ইয়াৰ পিছত চেয়াৰিং নচলিব সম্পত্তি হ'ব দে তোৰ বিয়াখন যদি কাৰণে সম্পত্তি ভাগ কৰিব লাগে কৰিম দে ভাইটি পিছে ছোৱালী চাব লাগিছিল সময় হৈছে বহুত দেৰি হৈছে দেই আমি আকৌ বেলেগলৈ যাবলৈ আছে বাবা আপুনি যাব নেকি সোনকালে বনাই দিব सबकी बना क्या कैसा पूछूंगा अभी तो आनंद পিছে ছোৱালীয়ে ৰন্ধা বঢ়া জানেনে ৰান্ধা বঢ়া কৰা
মই শিকি থৈছোঁ নহয় তুমি অলপ মিলাই দিম আৰু বহুত ফিল হৈছে ছোৱালীজনী নাই যদি বেলেগ বেলেগ ঘৰতে যাওঁ আৰু বেলেগ ছোৱালী আছেনে এনেকে ভাল আৰু ঠোঙামি আছে মোৰ ভাইটিটো ঠোঙা ঠোঙা নাই নে ধুনীয়া ধুনীয়া দাদা আহিলা আমি মানে ঘুমা মাছখন কোনে লৈ আহিছে এয়া কোন মই প্ৰেম নামটো নিচেই চাগে যোৰহাটৰ টেকেলা গাঁৱৰ পৰা আহিছোঁ ভালে আছা এজনী দেখোন বৰ দাম পাইছে দেই তোৰ লগত নিমিলিব বুজিছ এই মিলব কিয় নিমিলেনো আমাৰ ইয়াতে ৰাহি যোৰা আহি গৈছে একদম যোৰা মিলবই চিন্তা নাই এই ডালিমি মাথা গৰম উঠছেতো ৰ'দৰ পৰা আহিছে মাথাটো গৰম উঠিছে সেইকাৰণে যায় অলপ মাথাত ঠাণ্ডা পানী ঢালিয়া যায় ডালিমি পিছে এটা কথা মন কৰিলেনে ভাইটিহঁত তহঁতি ছোৱালীজনীৰ ভাষাটো ইমান বেকা নহয় এটলিষ্ট এইটোতো কিবা এটা ভাল দেখিছো দে আৰু আমাৰ ভাষাটো কি এনে টান পালি তুমি তোমাৰ ভাষাটো যিমান দীঘা বুজবা তাত একদিন সময় লাগিব বুজিয়ে নাপায় কি ক এই কিন্তু তোমালোকে ভাষা জাতি এইবিলাক খুঁজছানো প্ৰেমত হল আপনি দেখলা পছন্দ হয়েছি তাকে ফাইনাল করে দিন দিয়া ওই ডালিমি বল দেখছা না পছন্দ হয়েছি ও তাকে ফাইনাল দিয়া আমি একদম ফাইনাল করে দিছি দিয়া ফাইনেল মানে আপাৰ সাপাৰ লৰাক বিয়া কৰি বাসা থেকে সানি ফাৰে মোৰ মন্দিৰ হৈ গুৱাহাটী তাৰ এক বুজা এই বিবাহৰ কাৰণে মই আপাৰ লোৱাৰ এক কৰিবলৈ ৰাজি আছোঁ ডায়লগ বাইলে কি হ'ব স্ট্যান্ডার্ড কেমন নাই মোৰ লগত বিয়া কৰাৰ চিন্তা বাদ দিয়া চিন্তা কেনেকৈ নহ'ব এই ২-৩ বছৰ হ'ল পৰলা ভাত খাই খাই আমনি লাগিছে চিন্তা কেনেকৈ নহ'ব আপোনাৰ এজন ভাইটি আছিল বুলি জনাই নাছিল কোন ভাইটি মই চিনি নাপাওঁ কোন এয়া ডালিমি দাদা নহয় নহয় এয়া হ'ল ৰাজকুমাৰ মোৰ ফ্ৰেণ্ড গুৱাহাটী ফাঁচি বজাৰৰ পৰা আহিছে এইবিলাক কি লেটি পেটি এইবিলাক কি লেটি পেটি থকা ঘৰত আনিছা বুকিং হৈছে কনফাৰ্ম হোৱা নাই বুকিং কেনচেল কৰাই দিম মই নহয় চিন্তা নাই तो क्या कर रहा है ये तो डालिमी का हमारा है माना है Again, Dada, Rajkumar, again, Dada, take a bar and বল বল ইয়াত আৰু আমাৰ কথা নহব আৰু দেখিছ কেনেকুৱা দেশৱালী ল'ৰা লৈ আহিছে হওঁচোন হ'ব বিয়াখন কৰাই দিছো নহয় হ'ব আমি ঘটনালি কৰে না তোমার শান্তি রাখিয়ে এই নগেন ঘট.com में आप अपना नाम लिखा दीजिए ठीक है বল বল এই ঘৰত আমাৰ কাম নহব আৰু ঠিক নাই বল আমি যাওঁ বলা ভাইটি বেলেগ ছোৱালী ঘৰত কোনোবা আছে মানে কৈছিলে তাতে যাওঁগে আৰু বলা जाओ जाओ मीर मार्केट का हमारा दुकान है फंस बाजार में कभी आना आएगा जाएगा आएगा तुम इस डालिमी से शादी करो और हम लोग जरूर आएगा ये हमारा डालिमी था करो करो तुम इस डालिमी से ब्याह करो और हम लोग जरूर आएगा পছন্দ হৈছিলে মোৰ হৃদয়ত ৰাজকুমাৰ নামি আহিছে এই গায়ক যে বিউটিফুল ভাইটি আমাৰ কি হ'ব আৰু কিনো ভাগ্যত লৈ আহিছো আৰু নগেন ঘটকে ক'লে তোৰ প্ৰজাপতি নামিলে আমাৰ ৰাণী ধৰা আহিব আৰু এই ঘৰততো নহ'লে আৰু
ব'লা আৰু বৰ ভাইটি পাঁচখন উলিয়া পিছে এই মিঠাই ডাঙৰ বাকচটো আছে নহয় সেইটো লোৱা মোৰ এটা তাৰমানে আৰু এটা পাৰ্টি আছে তাতে পাৰ্টিটোত একদম দেখাই আছো মই ব'লা এই পাৰ্টিটো আছে নহয় ব'লা এই ঐ কোন তই নলবাৰী আপুনি কৈছা তই মই নাম নাজানো ঐ দাদী ক'ৰ পৰা লৈছ এই থাকিবে আপুনি দোকান এই পদুমে কি হ'ল কিয় আহিছ পুৰা এই কইলাৰৰ ঘৰটো কোনফালে আছিল কিয় লাগে তই কৌৰৰ ঘৰ এই পদুমে এটা বইনাক আছে নহয় তাকে দেখাই দিম দাদী বিয়া নহয় তই সেই লাগে তই কৈ কি কৰিছা এইগিলা তোমালোকে কি কৰিছা बहुत डेंजर कर सकती हूँ मैं बहुत डेंजर कोई करता है मुझे पुरस्कार कोई करता है मुझे पुरस्कार आज मेरा हाथ चलता है लेकिन नेक्स्ट टाइम मेरा से पिस्टल से अल्लाह নগেন ঘটকে এই বহাগত কেইবাখন বিয়াৰ ঘটকালি কৰি বহুত কমিশ্যন ঘটিলে দাদুমীয়ে বিয়া পাতিলে গুৱাহাটী ফেঞ্চি বজাৰৰ ৰাজকুমাৰ লগতে পদুমৰ খং উঠিলেও পদুমীয়ে মনাই ল'লে জানিতো তেখেতসকলৰ যে একেবাৰে পাহৰিলা নগেন ঘটকে কমল নামক ওচৰৰে ঋতুপৰ্ণাৰ লগত ককায়েক কলাধৰক ৰাজকুমাৰৰ বায়েক গৰিমাৰ লগত আৰু প্ৰেমধৰক পদুমীৰ বায়েক ৰশ্মিৰ লগত জোৰা বান্ধি দিলে পিছে চলিৰ কাৰণে জোৰাটো বান্ধিব পাৰিম জানো জোৰা বিচাৰি উজনি অসম নামনি অসম চলাত কৰি বহু ঠাই ঘূৰি ঘূৰি থাকোঁতেই নগেন ঘটকে সোণেশ্বৰী প্ৰেমত পৰিল নিজৰ কমিশ্যনটো পাহৰি নগেন ঘটকে সোণেশ্বৰীৰ লগত এই বহাগতে বিয়াখনো পাতি ল'লে এয়াই আছে আমাৰ